সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ভাৰতবৰ্ষৰ ভূমিত আহি উপস্থিত হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। পৃথিৱীৰ আটাইতকৈ পুৰণি গণতান্ত্ৰিক দেশখনৰ ৰাষ্ট্ৰপতি আজি বিশ্বৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখনৰ ভূমিত আহি উপস্থিত হোৱাৰ লগে লগে ৰচিত হ'ল এক নতুন ইতিহাসৰ সৃষ্টি হ'ল কিছু নতুন ৰাজনৈতিক সূত্ৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উৎসাহিত হৈ পৰিল ডনাল্ড ট্ৰাম্পৰ ভাৰত আগমনৰ লগে লগে। এই সমগ্ৰ দৃশ্যাৱলী আপোনালোকক দেখুৱাইছোঁ। এই দৃশ্য আহমেদাবাদৰ এয়াৰপৰ্টৰ। চাওক কেনেদৰে ট্ৰাম্পক আদৰিবৰ বাবে আগবাঢ়ি গৈছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰঙা দলিচাত ভৰি থৈ এনেদৰে ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্প আগবাঢ়ি আহিছে। এয়া ২২ কিলোমিটাৰ জোৰা ৰোড শ্ব'। ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰে কৃষ্টি সংস্কৃতি এনেদৰে প্ৰদৰ্শন কৰা হৈছে ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ পৰিয়ালৰ আগত। আৰু তাৰ মাজতে এয়া দেখিবলৈ পোৱা গৈছে বিহু নাচ। ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নীক এনেদৰে অসমীয়া কৃষ্টি সংস্কৃতিৰ সৈতেও চিনাকি কৰি দিবৰ বাবে ভাৰতীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় ২২ কিলোমিটাৰ ৰোড শ্ব'ৰ অন্তত এয়া তেওঁলোক আহি উপস্থিত হৈছে সবৰমতী আশ্ৰমত। গান্ধীৰ সবৰমতী আশ্ৰমত গুঞ্জৰিত হৈ আছে গান্ধীৰ অতিকে প্ৰিয় ভজন। এয়া যঁতৰত সূতা কটা চাই মন্ত্ৰমুগ্ধ হৈ পৰিছে ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী। মহাত্মা গান্ধীৰ আদৰ্শ আৰু নীতিৰ সৈতে জড়িত হৈ আছে এই তিনিটা বান্দৰ: বেয়া বস্তু নচোৱা, বেয়া বস্তু নোখোৱা আৰু বেয়া বস্তু নোকোৱা। এই তিনিটা বান্দৰৰ মূৰ্তি চাইও অভিভূত হৈ পৰিছে ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী। এয়া ডনাল্ড ট্ৰাম্পে সবৰমতী আশ্ৰমলৈ আহি তেওঁ কেনেকুৱা পালে তাকে লিখি থৈ গৈছে। তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে নৰেন্দ্ৰ মোদীক। এতিয়া তেওঁলোক পোনে পোনে যাত্ৰা কৰিছে বিশ্বৰ সবাতোকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়াম মটেৰা ষ্টেডিয়ামলৈ। এয়া লাখ লাখ ভাৰতীয়ৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প সন্মুখত বহি আছে তেওঁৰ জী আৰু জোঁৱাই। এতিয়া শুনক ডনাল্ড ট্ৰাম্পে ভাৰতবাসীক সম্বোধন কৰি কি কৈছে। Since the turn of the century, India's economy has grown more than 6 times in size. In a single decade, India has lifted over 270 million people out of poverty. Under Prime Minister Modi, for the first time in history, every village in India now has access to electricity. 320 million people, more Indians, are right now connected to the internet. The pace of highway construction has more than doubled. Over 70 million more households, think of this, 70 million more households have access to cooking fuel
600 million more people have access to basic sanitation, and incredibly, 12 Indian citizens are lifted out of extreme poverty every single minute of every single day. India will soon be the home of the biggest middle class anywhere in the world, and within less than 10 years, extreme poverty in your country is projected to completely disappear. The potential for India is absolutely incredible. প্ৰতিখন ঘৰে লাভ কৰা বিদ্যুৎ, প্ৰতিখন ঘৰে লাভ কৰা ইন্ধনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰিছে ডোনাল্ড ট্ৰাম্পে। ভাৰতীয় চিনেমাৰ সৈতে হেনো ডোনাল্ড ট্ৰাম্পৰ চিনাকি। বলিউডৰ কথা ক'বলৈ গৈ ডোনাল্ড ট্ৰাম্পে DDLJ অৰ্থাৎ দিলৱালে দুলহনিয়া লে জায়েংগেৰ কথাও উল্লেখ কৰিলে। This is the country that produces nearly 2,000 movies a year from the hub of genius and creativity known as Bollywood. All over the planet, people take great joy in scenes of Bhangra, music, dance, romance, and drama, and classic Indian films like DDLJ and Gogoi. বিবেকানন্দৰ আদৰ্শৰ কথাও উল্লেখ কৰিলে ডোনাল্ড ট্ৰাম্পে। While our nations have many differences, they are both defined and propelled by a fundamental truth, the truth that all of us are blessed with divine light and every person is endowed with a sacred soul. As the great religious teacher Swami Vivekananda once said, ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ আৰু both of our countries have been hurt by the pain and turmoil of terrorism. This is the country where your people cheer on some of the world's greatest cricket players, from Sachin Tendulkar to Virat Kohli. সীমা সুৰক্ষা, সন্ত্ৰাসবাদ, ইছলামিক সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰিবলৈ গৈ ডোনাল্ড ট্ৰাম্পে পাকিস্তানৰ সৈতে ভাৰতবৰ্ষৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। The United States and India are also firmly united in our ironclad resolve to defend our citizens from the threat of radical Islamic terrorism. Both of our countries have been hurt by the pain and turmoil of terrorism and that terrorism brings. Under my administration, we unleashed the full power of the American military on bloodthirsty killers of ISIS in Iraq and in Syria. Today, the ISIS territorial caliphate has been 100% destroyed, and the monster known as al-Baghdadi, the founder and leader of ISIS, is dead. দেশৰ অৰ্থনীতি, নিবনুৱা সমস্যা আদি সন্দৰ্ভতো ডোনাল্ড ট্ৰাম্পে মন্তব্য আগবঢ়ায়। ইয়াৰ লগতে ডোনাল্ড ট্ৰাম্পে 25 ফেব্ৰুৱাৰীত ৰাজঘাট আৰু তাজমহল পৰিদৰ্শন কৰিব, সেই কথাও ৰাইজৰ আগত উল্লেখ কৰে। 2018 চনৰ পৰা এতিয়ালৈ ভাৰতবৰ্ষই আমেৰিকাৰ সৈতে 2+2 ডায়লগ দুবাৰকৈ অনুষ্ঠিত কৰিলে, আৰু এই দুয়োবাৰ অনুষ্ঠিত হোৱা এই সভা দুখনে এটা কথা উল্লেখ কৰি দিছে, ভাৰতবৰ্ষ আৰু আমেৰিকা দুয়োখন দেশেই এতিয়া ইখনে সিখনৰ মিত্ৰ শক্তি। দুয়োখন দেশে সন্ত্ৰাসবাদক নিৰ্মূল কৰিবৰ বাবে বিভিন্ন ধৰণৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে কমকাছা। ভাৰতবৰ্ষৰ ভূমিলে ডোনাল্ড ট্ৰাম্পৰ আগমনে ভাৰতবৰ্ষৰ শক্তি আৰু ভাৰতবৰ্ষৰ বৰ্তমান বিশ্ব ৰাজনীতিৰ যি স্থিতি তাক অতি স্পষ্টভাৱে সমগ্ৰ বিশ্ববাসীৰ আগত দাঙি ধৰিছে। চীনৰ সৈতে বৰ্তমান আমেৰিকা ট্ৰেড ৱাৰত ব্যস্ত, আৰু তেনে এটা সময়তে চীনৰ সীমাত অৱস্থিত ভাৰতবৰ্ষৰ ভূমিলে ডোনাল্ড ট্ৰাম্পৰ আগমনে বিশ্ব ৰাজনীতিত কিছু নতুন সূত্ৰৰ সৃষ্টি কৰিছে।